চিধা কথা UPPL থাকিলে BPF নাথাকিব যিমান মাতে ফাটা সকলে একটা এস্কৰ্ট পায় MLA সকলে দুইটা PSO পায় চিফ ডেপুটি চিফে আগে পিছে স্কুল লৈ পেলাই ঘূৰে 5 তাৰিখত 8জন বা 10জন অটেকিং ল'ব নামটো আজি দিব নোৱাৰে কাৰ গণ্ডগোল হ'ব হাতসানি रोंगौना रोङाब्रा बर'नि सोंदो आंबा नङा मोजां सोंबानो जायोना बर'निबाबो जायो हारसान बुंगोन आंनिफ्रायसो रोंसिनला हारसाखौ मानसिफ्रा सोर बेसेबां EM पद मोनगोन बिथांमोनखौ रोखायै बिथाङा फोरमायबाय लोगोसे 5 तारिखआव बा गाबोनहाय बेसेबां जन शपथ ग्रहण लागोन बेखौबो हाग्रामा सारा डाइरेक्ट फोरमायबाय दा नोंथांमोनहा भिडिअखौ फुल नायलांदो होमब्ला मिथिगोन बिथाङा मा बुंलांखो आरो इन्डिजों माबायदि लोगो जागोन बिनिबो सोमोन्दै नोंथांमोनहा मिथिनो मोनगोन भिडिअखौ फारियै नायलांबा अहा 5 तारिख अक्ट'बरत जितु सरकार गठन কৰিবলৈ গৈ আছে ইয়াৰে অটেকিং চেৰিমনি আছে যেটো বিষয় লৈ আমি এতিয়া চৰকাৰ যেটো বনাবলৈ গৈ আছে যেটো সময়ও নাই এই হিচাপত আমি ফেমিলি আলোচনা কৰিছে যে অটেকিঙৰ পিছত যেটো চৰকাৰৰ বহিব আমি কি কাম কৰি যাম এটো লৈ খুব সিরিয়াসলি ডিসকাশন হয়েছে আৰু আমি আসলে BPF হিসাবে অকলে নির্বাচন করেছি সবাই জানে আমি BPF হিসাবে 28 সিট পাইছে সেইটো সবেও জানে তো এতিয়া আমার কথাটো হল BPFৰ 28 সিট পাইছে অকলে সরকার গঠন কৰিব পাৰে এটো কোনো কনফিউশন হ'ব নালাগে কিন্তু আমাৰ BPFৰ নেতা কৰ্মীসকলে যিখিনি PMB বডি বা ডিষ্ট্ৰিক্ট বডি বা চেণ্ট্ৰেলত যিখিনি কৰ্মীসকল আছে সবে চিন্তা কৰিছে যদি BTC সকলো জাতি জনগোষ্ঠীৰ বা সকলো শ্ৰেণীৰ লোকসকলৰ যেটো উন্নয়নৰ কথা কৈ আহিছোঁ বা BTC নিৰ্বাচনৰ ইলেকশ্যন প্ৰচাৰ অভিযানৰ প্ৰচাৰৰ সময়ত বহুত কথা ৰাইজৰ মাজত প্ৰতিশ্ৰুতি দি আহিছে বা কাম কৰিম সেইটো কৰিম বুলি কৈ আহিছে সেইটো যদি হ'ব লাগে সাকসেস হ'ব লাগে তেতিয়াহ'লে আমি সঁচাকৈ BPF অকলে পাৰিব না নাই সেইটো বহুত আমাৰ মাজত 2 ঘণ্টা 3 ঘণ্টা আলোচনা হৈছে সঁচাকৈ খুব চিন্তাজনক আৰু সিৰিয়াছ আমাৰ মাজত ডিসকাশন হৈছে ইয়াৰ মাজতে আমাৰ এটা আজি লাষ্টত কনক্লুজন আমি কৰিব পাৰিছোঁ বা ডিসিশনত আনিব পাৰিছোঁ যদি BJP এলায়েন্স NDA বা BJP UPPL দলক যদি NDA পৰা বাদ দিব পাৰে তেতিয়াহ'লে BPF দল হিচাপে NDA লগত থকাত কোনো আপত্তি নাই আৰু আমাৰ যিখিনি ইলেকশ্যন ইস্তাহাৰত যিখিনি ৰাইজৰ হৈ কাম কৰিবৰ কাৰণে যিখিনি প্ৰচাৰ চলাই আহিছিল ইস্তাহাৰত লিখিতভাৱে প্ৰচাৰ কৰিছে সেইবিলাকৰ ওপৰত ইমপ্লিমেণ্টেশ্যনৰ ক্ষেত্ৰত যদি সহায় কৰে BJP আমাৰ NDA থকা পিছত বা আমি NDA থাকিম তেতিয়াহ'লে আমাৰ কোনো আপত্তি নাই চিধা কথা UPPL থাকিলে BPF নাথাকিব যদি UPPLক বাদ দিব পাৰে তেতিয়া BPF BJP লগত এলায়েন্সত থাকি পেলাই কাম কৰিবৰ কাৰণে ইচ্ছা আছে আৰু থাকিব আৰু আমাৰ কিছুমান ডিমাণ্ডছ আছে BTC উন্নয়নৰ স্বাৰ্থত সেইখিনি নিশ্চয় BJPয়ে আমাক সহায় কৰিব বুলি আমি আশা কৰি আজি আমাৰ কোনো আপত্তি নাই NDA থাকাৰ সেইখিনি ডিসিশন আমাৰ মাজত আহিল স্পষ্ট কথা সেইটো BJPয়ে যদি UPPLক NDAৰ পৰা বাদ দিয়ে তেনেহ'লে BPFে কি BJPৰ লগত এলায়েন্স চৰকাৰ কৰিব নেকি BTCটো চৰকাৰৰ কথা পিছত প্ৰথম এলায়েন্সটো ক্লিয়াৰ হ'ব লাগে ইয়াৰ পিছতে চৰকাৰ প্ৰথম এলায়েন্সটো ক্লিয়াৰ আমি কৈছোঁ যে UPPLক বাদ দিয়ক
আমি NDAত সোমাই যাম তেতিয়া ক্লিয়াৰ হৈ গ'ল তেতিয়া বিজেপিক লৈ পেলাই চৰকাৰ কৰে নকৰে সেইটো অট'মেটিক ইনক্লাইন সেইটোৱে UPPL বাদ দিয়ক আমি বিজেপিৰ লগত NDAৰ লগত থাকি পেলাই আমি চৰকাৰ গঠন কৰিম আমি চৰকাৰ গঠন কৰিম মানে এলায়েন্সত আমি থাকিম চৰকাৰটো অকলেও বনাব পাৰে বিজেপিকো লৈ পেলাই বনাব পাৰে সেইটো ছেকেণ্ড অপশ্যন প্ৰথমত NDA এলায়েন্স UPPLক বাদ দিব লাগিব স্যার ডিমান্ড কি আছিল ডিমান্ড মাঠে ফাটা 16টা ডিপাৰ্টমেণ্ট ঘূৰাই আনা আৰু BTCটো যিটো ষ্টেটাছ ক্ষমতা পাৱাৰ এইটো আগৰ নিচিনা থাকিব লাগে নহ'লে এই UPPLৰ দিনত একটা ইনোভা গাড়ী লৈ পেলাই আগৰ মাথাত EM লৈ পেলাই লিখি পেলাই একলা ঘূৰা এনেকুৱা ক্ষমতাটো আমাক নালাগে আগৰ ক্ষমতাটো কি আছিল জানে EM সকলে একটা এস্কৰ্ট পায় MLA EM সকলে 2টা PSO পায় চিফ ডেপুটি চিফে আগে পিছে স্কুল লৈ পেলাই ঘূৰে এইবিলাক ক্ষমতা ষ্টেটাছ বুলি কোৱাটো BTC চুক্তি যিটো আমাক ক্ষমতা দিছে সেইটো আমাক আকৌ লাগে এইবিলাকেই আৰু কি EMটো লৈ পেলাই আলোচনা কৰিছিল EMটো 5 তাৰিখত 8জন বা 10জন অতিকিং ল'ব নামটো আজি দিব নোৱাৰে তাৰ গণ্ডগোল হ'ব সেইটো আমি ঠিক কৰা নাই কৰিম সময় আজি 1-2 ঘণ্টাতে আমি দিব পাৰিম মুঠতে 5 তাৰিখত 8জন বা 10জন ইয়াৰ ভিতৰত নাই বিজেপিয়েতো এনেকুৱা আপোনালোকে শুনিব পাৰে বা আমিও শুনিছোঁ এনেকুৱা বিজেপিৰ পৰা 2জন বা 1জন বা 3জন এনেকুৱা EM বিচাৰিছে বুলি সেইটো অফিচিয়েল নহয় বা ইহঁতে এইটো শুনাৰ কথা বিজেপিৰ পৰা নিশ্চয় এনেকুৱা ষ্টেটমেণ্ট আজিলৈকে দিয়া নাই আৰু মই শুনাও নাই কিন্তু বাহিৰে শুনা কথা সেইটো এইবিলাক বাহিৰে শুনা কথাহে তো আমাৰ পৰাও আমি স্পষ্ট EM লাগে না কি লাগে সেইটো ডাঙৰ কথা নহয় এতিয়া হ'ল NDA যদি BPF NDAত থাকিব লাগে তেতিয়াহ'লে UPPL আউট কৰ পাছ হৈছে যদি বিজেপিয়ে UPPLক এলায়েন্সৰ পৰা আঁতৰি দিয়ে তেতিয়া কিবা BTCৰ EM দিয়া হ'ব নেকি খানি ৰঙা ৰঙাब्ৰা বৰনি সংগ্ৰাম বানোৱা স্যার BPFৰ मोजां सोंबानो जायोना बर'निबाबो जायो हारसानि बुंगोन आङो आंनिफ्रायसो रोंसिनला हारसाखौ मानसिफ्रा आंसो साबसिन जाबाय স্যার BPFৰ স্যার বেয়া দিনত যিসকলে অন্য দলত বাগৰি গৈছিলে তেওঁলোকক আকৌ পুনৰাই আপোনালোকৰ দলত এইটো দলত আলোচনাই নাই এইবিলাক বহুত পিছত এতিয়া এইবিলাক আমাৰ আলোচনাত অহা নাই আৰু নিশ্চয় নাহিব যদি আহে পৰিৱেশে আমাক জনাব চব কথা ডিচিশ্যনটো আছে আমাৰ কিন্তু আমাৰ ড্ৰাফ্ট কৰি আছে আপোনালোকে জানিব নিশ্চয় আমাৰ ড্ৰাফটিং কৰি আছে ভালকৈ মূল ইছ্যুটো কি সেইটোৱে UPPL আউট BPF in এইটো হ'ব না নাই এইটো হ'লেতো শেষ খেলা হতো হয় সেইটোৱে একদম বাছ ইয়াৰ পিছত আৰু কি কৰিব লাগে কৰক EM লাগে না নালাগে এইবিলাক চব আলোচনা হ'ব 5 তাৰিখত আমিতো এনে ইমান টাৰ্গেট লোৱা নাই কিন্তু ৰাইজে আহিব বিচাৰিছে মুঠতে আহিব 1,50,000 এনেকুৱা মানুহ আহিব বেছি নালাগে চৰকাৰ হৈছে ইমান মানুহ গেদাৰি কৰি ইমান হুলস্থুল এই কাৰণে কৈছে মই UPPL আউট BPF in আৰু NDA যদি হয় আৰু কি একলা একেলগে এইবিলাক কি প্ৰশ্ন হয়
5 তাৰিখত 8জন বা 10জন আমি কেতিয়া পাম তাৰিখ এখন আমি লিখিব খালি পাব না পৰহি অৰ্থিং ল'ব খালিতো আমি দিবই লাগিব নামটো আৰু দে একো সাংবাদিকफ्राव मा फाग्ला मोजां सोंबो रोङा এইটো আমি প্ৰথম তাৰমানে এনেকুৱা হয় যদি UPPL আউট BPF ইন যদি হয় তেতিয়া আলোহিটো স্পষ্ট হ'ব এইটোহে যদি নকৰে আমি বাহিৰে কাম কৰি থাকিম আৰু কি লাগে উপায়টো নাই অকলে যদি UPPLক লৈ পেলাই যদি বিজেপিয়ে কাম কৰিব বিচাৰি আছে আমাৰ কোনো আপত্তি নাই আমি উপায় নাই অকলে হ'লেও আমি কাম কৰি যাম বাছ এইটোতো নিয়ম প্ৰমোদ দলক মাতিব লাগিব না নামাতিলে আৰু কিবা বক্তি থাকিব সন্মান দিম আমি দে হ'ব আৰু ভোটক না কিবা কিবি একদম মাটি ফাটা দে কৈছে